নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ পুৰৈ শাকৰ বইল ৰেচিপি। পুৰৈ শাকৰ গুণাগুণৰ বিষয়ে আপোনালোকে হয়তো জানেই, মই নকলেও হ'ব। আজি বহুত গৰম পৰিছে, সেইকাৰণে ভাবিলোঁ পুৰৈ শাকৰ বইল ৰেচিপি এটাকে বনাওঁ। বাৰীতে থকা পুৰৈ শাককেইডাল অনোৱাই লৈছোঁ। এয়া বাৰীতে নিজেই ৰোৱা ৰঙালাও আগ, এয়া চজিনা পুলি, পাণ, জলকীয়া, নিজৰ বাৰীত হোৱা বস্তু এইবোৰ। এয়া চাওকচোন কিমান ধুনীয়া আগ, কুমলীয়া কুমলীয়া। এনেকুৱা কুমলীয়া আগবোৰ আন নুগুচালেও হয়। এতিয়া এনেকৈ ভালকৈ ধুই লৈছোঁ। এতিয়া মিহিকৈ কাটিছোঁ। যিমান পাৰে মিহিকৈ কাটিব লাগে, এতিয়া ভাল। মোৰ ইমান মিহি হোৱা নাই কটাটো। এতিয়া কাটি হৈ গৈছে। এতিয়া কেইটামান দাইল দি দিম লগত। মই এনেই আলু এটাও দি দিছোঁ। দাইল বেছি দিয়া নাই, মই কমকৈ বনাইছোঁ। আপোনালোকেও বনাই খাই চাবচোন, খাই ভাল লাগে। গৰমত দেহাটো বহুত শীতল পৰে। এতিয়া নিমখ অকণমান আন্দাজমতে, হালধি অকণমানো লগত দি দিছোঁ। আৰু একো দিব নালাগে। এতিয়া জুইত উঠাই দিলে হ'ব। জ্বলাই কুকাৰত জুইত উঠাই দিম। আপোনালোকেও এনেকৈ বইল চব্জি বনাই খাই চাবচোন, আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।